তো আমি অলপ ফুৰি আহোঁ মানে এই নলবাৰীৰ ওচৰতে কোঁৱা ৰিজৰ্ট আছে। কোঁৱা ৰিজৰ্টত বহুত দিন যোৱা নাই। কোঁৱা ৰিজৰ্টত মই এটা বস্তু বনাইছিলোঁ, ৱাটাৰফল টাইপৰ। তো বস্তুটো এবাৰ চাই আহোঁ। আৰু বহুত দিন যোৱাও নাই, প্ৰায় 1 বছৰমান যোৱা নাই। 1 বছৰ মানে যোৱা বছৰ বস্তুটো বনাইছোঁ। তো বনোৱাৰ পিছত যোৱাই নাই আৰু। তো চাই আহোঁ একবাৰ, আৰু কেনেকুৱাকৈ বনাইছে নতুনকৈ। তো আৰু নতুন নতুন কিবা বস্তু আনিছেনে নাই বা বনাইছেনে নাই সেইটো চাই আহোঁ। তো বলক। এই চাবিটো ল'লোঁ এইদিনা যে আনিছিলোঁ প্ৰণীতা ৰেষ্টুৰেণ্ট না, প্ৰণীতা ৰেষ্টুৰেণ্টৰ সন্মুখৰ পৰা এই চাবি ৰিংটো জয়া অসম লেখা আছে। তো লৈ ল'লোঁ চাবি ৰিং। তো হেলমেটটো লৈ ল'লোঁ। হেলমেটেই মেইন। হেলমেট নহ'লে আপোনালোকে গাড়ী নচলাবই, কাৰণ আজিকালি বহুত এক্সিডেণ্ট থাকে। হেলমেটটো লাগেই। তো ৰাইডিঙৰ কাৰণে হেলমেটটো লাগেই। তো ৰাইডিং নহয় এইটো, আমি অলপ ফুৰিব যাওঁ তথাপিতো হেলমেটটো ল'ব আৰু। তো আহক আমি মালাটো লগাই দিওঁ। এইটো চবতকৈ বিশ্বাসী বস্তু, এইটোৱে চবতকৈ বিশ্বাসী বস্তু। তো এইটো লগাম আজিও। ওচৰতে যাম আৰু চেণ্ডেল টেণ্ডেল পিন্ধি যাম দাদা। এই লগাই আছোঁ বিশ্বাসী বস্তু হৈ গ'ল। প্ৰথম পাগলীয়াতে সোমাম, তাৰপিছত কোঁৱা ৰিজৰ্ট যাই আছোঁ। পাগলীয়াত একদিন আহিছোঁ, ৰাতি আহিছোঁ, কিন্তু ছাৰৰ লগত আহিলোঁ। তো প্ৰথমতে কোঁৱা ৰিজৰ্ট জনাই প্ৰথমতে পাগলাদিয়া ৰিজৰ্ট পায়। পাগলাদিয়া ৰিজৰ্টত সোমালোঁ প্ৰথমতে। এইখন পাগলাদিয়া ৰিজৰ্ট যোৱাকালি কিজানি 20 নৱেম্বৰ তাৰিখে কিজানি 1 বছৰ হ'ল পাগলাদিয়া ৰিজৰ্টৰ। পাগলাদিয়া ৰিজৰ্ট প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস, হয় 1 বছৰ হ'ল। তো চাওকচোন ধাৰাখনত কি বঢ়িয়াকৈ আঁকিছে এইবিলাক বস্তু। চাওক ধাৰাত আঁকিছে। তো চাওঁ ভিতৰত, ভিতৰত কি আছে তাকে চাওঁ। ভিতৰত বা কি কি আছে। বহুত দিন আগতে আহিছিলোঁ, তো বহুত দিন অহা নাই। ভিতৰত চাম কি আছে। পাগলাদিয়া ৰিজৰ্ট সোমাই যাওঁ পাগলাদিয়া ৰিজৰ্টত। তো এইফালে এইবিলাক কেন্দে ফুল। পাগলাদিয়া ৰিজৰ্টত এখন সৰুকৈ নাৰ্চাৰী ফুলৰে, চাওক। আজিকালি দুখন এখন আগতে এখানেই আছিল, সেইখানেই আছিল। আজিকালি দুখন হ'ল। কিছু ষ্টাইল আছে গাছডালৰ। কি বস্তু এইটো কোনোবাই জনাবচোন কমেণ্ট কৰি কিনে। এইখনেই হৈছে পাগলাদিয়া ৰিজৰ্ট। কি মজা লাগছে গাছবিলাক, পুৰা এটা লেভেললৈ গৈছে। এইটো ফাৰ্ম চৌক বুলি কয়, এইটো ফাৰ্ম চৌক। ফাৰ্ম চৌকৰ আগত এইটো আপোনাৰ এইটো কালী মন্দিৰ হয়। এইটো কালী মন্দিৰ। আৰু এইফালে আছে সংস্কৃত মানে ইউনিভাৰ্চিটিখন। এইফালে সংস্কৃত ইউনিভাৰ্চিটিখন আছে। এই ৰাস্তাদি যাব লাগে।
resort. Offroading. Pagladiya মাথোৰি ওপৰে একদম কোৱাৰ্জত গৈ আছোঁ। কোৱাৰ্জত কালি কিবা নিজৰ ঘৰক আহান লাগে পুৰা একদম ভাল এটা পৰিৱেশ, ভাল লাগে। কোৱাৰ গেট পালোঁ আৰু মাথোৰি আহি অলপ আহি কিনে এইফালে আপোনাৰ ৰাইট চাইডে আৰু কোৱাৰ ৰিজৰ্টত এইফালে কাৰ্টিন মাৰা আছে। কোৱাৰ ৰিজৰ্ট এইফালে वाह ফুল কম এতিয়া ৰুব কিজানি ফুল আৰু ৰাস্তাটো এইফালে হ'ব বাইক চাইক যোৱা ৰাস্তাটো। এই অমিতাবিলাক চাওকহে ইমান ওচৰতে লাগিছে। বুল বস্তু হৈছে ভাই। এইটোৱে মই বনোৱা বস্তু হয়। এইটো এবাৰ চাব আহিলোঁ। এইটো অলপ বেলেগে বনাইছে। যোৱাবাৰ মেচিনটো ইয়াতে আছিলে, একদম তাড়াতাড়ি বনোৱা হৈছিলে। মোটামুটি 6-7 দিনত বনোৱা হৈছিলে। সেইকাৰণে মেচিনটো এইফালে লগাব এতিয়া। তো ঠিকে আছে, উল্টালে যিখিনি কৰিছে সেইখিনিৰ কাৰণে পাহাৰখন দেখা পোৱা নাই। এইটোৱে ষ্টাৰ্ট হ'লে এবাৰ দেখাম আৰু ভালদৰে চাব। আপোনালোকে আহিলে চাব আৰু লাগিলে মোক কণ্টেক্ট কৰিব। পাৰিলে এবাৰ আহিব আপোনালোকে। এইবাৰ নতুন প্লেন বনাই আছে, কলিতাৰে ক'লে নতুন কিবাকিবি বনাব আৰু মোৰ বস্তুটো চালোঁ মই। এইটো বোলে ষ্টাৰ্ট কৰা নাই বৰ্তমান। এতিয়া এই মানুহবিলাক সময় তো এই মানে ৰবিবাৰৰ ভিতৰত ষ্টাৰ্ট কৰিব। ৰিজৰ্টত আহি কিবা এটা ভাল লাগে। তো আজি আৰু বহুত ভাল লাগিছে। এইবিলাক বহুত দিনৰ মূৰত ফুল দেখা পালোঁ। চাওক কি বঢ়িয়া প্লেন বনাইছে। আহিব এবাৰ চাব, আহিব খালি। ওপৰৰ পৰা দেখাম ৰ'ব, ওপৰত চাংঘৰৰ পৰা দেখাম। এইখন বাগিচাত বহি আছোঁ মই। সেইদিনা জুবিন দে ইয়াৰ পৰা লাও ছিঙি লৈ আহিছে নিজে চাওক। এইবিলাক লাও লাগি আছে। ৱাও, সম্পূৰ্ণ নেচাৰেলি পৰিৱেশ চাওক। ইমান বঢ়িয়াকৈ বাগিচা বনাইছে, ইমান ভাল লগা কৰিছে। মানুহবিলাকে নুবুজে চাওক। এইবিলাক প্লাষ্টিকৰ বটল, এইবিলাক ইয়াত নেপেলাব। তো এইবিলাক বঢ়িয়াকৈ ৰাখিছে। তো জেগাটো চাফা কৰি ৰাখিব। ঘৰত উঠি চাং ৰ'ব একবাৰ, ঘৰত উঠি চাং। ৱাহ ওপৰৰ পৰাই দেখাইছোঁ ৰ'ব অলপ। সৌটো পাগলাদিয়া নদী এইফালে বৈ গৈছে। এইফালে এইটো মানে পিকনিক খাই আছে, পিকনিক পাৰ্টি। এইফালে ওপৰৰ পৰাই দেখা, বাগিচাখন অলপ ওপৰৰ পৰাই দেখা দিছোঁ ৰ'ব। কিবা এটা চিজিল আছে, কিবা এটা পৰিপাতি আছে। সেইটোৱে ভাল লাগে দেই কিনে। এই চাওক ৰঙালাও 2 কেজিমান হ'ব। এইটো কি ফুল জানেনে? এইটো ফুল নহ'লে নাৰায়ণ পূজা নহয়। এইটো ফুল নহ'লে ইয়াৰ পাত, নহ'লে ইয়াৰ খেৰ লাগিব তে নাৰায়ণ পূজা হ'ব। এইটো ফুল কি জনাবচোন কমেণ্ট কৰি কিনে। চেল্ফি পানীলাওৰ লগত চেল্ফি, এইবাৰ মালভোগ কলৰ লগত চেল্ফি। এই মালভোগ কল চেল্ফি মাৰিছোঁ। তো ভিডিঅ' নামত বনাই দিলোঁ, চাওক। ভাল লাগে। এতিয়া এনে আন পৰিৱেশত থাকি ভাল লাগে। লাও পচা লাও। তো পাগলাদিয়া, এইটোৱে পাগলাদিয়া। যোৱাবাৰ এইখিনি জেগাতে কুঁৱাৰ পূৰা একদম মই আমাৰ এটা ফটো দেখাই দিম, বোলে যোৱাবাৰৰ ফটো এটা দেখাই দিম। এইখিনি জেগাত কিমান মানুহ আছিল। এইবাৰ এইখিনি জেগাত বেছি বালাচৰ পৰা নাই, অলপ বালাচৰ পৰিছে। এইবাৰ বোধহয় আগত এইখন দলং বনাই আছে। এইখিনিত অলপ বালাচৰ বেছি আছে। এইবাৰ কিজানি এইখিনিতে পিকনিক হ'ব। এইখিনিত বিয়াৰ পিকনিক নহয়। যোৱাবাৰৰ পিকনিকৰ জেগাটো চাওক। এইবিলাকত দেখা পাইছে কিজানি বহুত ফটো উঠছে এইবিলাক জেগাত। এইখিনিত এইবাৰ সিমান বালাচৰ নাই। মেইন ধাৰটো এইখিনিতে আছে। এইখিনি অলপ দোৱা কিজানি, সেইকাৰণে এইখিনিত নহ'ব কিজানি আৰু এইবাৰ কিজানি তাতে হ'ব। তো দেখা দিছোঁ।
চাওক পাগলাদিয়াখন চাওক, অলপ ওপৰৰ পৰা দেখাইছোঁ চাওক, মোটামুটি 15 ফুটমান ওপৰৰ পৰা দেখাইছোঁ। চাওক চাওক এইখনে আমাৰ কোৱা ৰিজৰ্ট। বেক কেমেৰা দিও এবাৰ দেখা দি আছোঁ ৰ'ব। পাগলাদিয়া এইফালে আপোনাৰ ৰঙালাও খেতি আছে, এইফালে আপোনাৰ ৰঙালাও খেতি আছে, আৰু আপোনাৰ এইখিনিত আছে পানীলাওৰ খেতি, এইখিনিত আছে ৰঙালাওৰ খেতি, এইখিনিত আছে ৰঙালাওৰ খেতি। আগত এখন এইখন ব্ৰিজখন বনাই আছে চাওক নতুনকৈ। এইবাৰ পিকনিক এইখিনি ৰ'ব খালি। এইখিনি চাওক। তো মই কৈছিলোঁ সেইফালে এইবাৰ মানে বালিচৰ পৰা নাই কাৰণে সেইফালে এইবাৰ পিকনিক প্লেচ নহ'ব। তো এইফালে আজি এই ব্ৰিজখন বনাই আছে, এইখিনি জেগাত বালিচৰ বৈছে, এইখিনি জেগাতে পিকনিক হ'ব। তো সেইবাৰৰ ফটো এটা মই দেখাইছোঁ আগত, চাই ল'ব ফটোটো এনেকুৱা কিমান মানুহ হৈছিল। তো ভাল লাগিব, এইবাৰ পাৰিলে এবাৰ আহিম চাম বাৰু। টেণ্টৰ সুবিধা আছে, ইয়াৰ পৰা টেণ্ট দিব, ডাবল টেণ্ট লাগে, ছিংগল টেণ্ট লাগে, ইয়াতে আছে, দিব খুজিলে দি দিব, সকলোখিনি সুবিধা আছে।